হে গাইজ কি খবৰ আপোনালোকৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি বহুত ফুৰিম বুলি ভাবিছোঁ ইউনিভাৰ্চিটিৰ সেইফালে আৰু ব্ৰহ্মপুত্ৰৰ পিনে অলপ ফুৰিব যাম বুলি ভাবিছোঁ। তো বুমকৈ বলক তাতে লগ পাই আছোঁ। চ' বুমকৈ সোমাই গ'লোঁ আমি ইউনিভাৰ্চিটিৰ ভিতৰত। চ' বলক অলপমান ভিউ চাওঁ। ইউনিভাৰ্চিটিৰ ভিতৰত এখন পাহাৰ আছে, এই পাহাৰখনৰ ওপৰত যাম। হাজো মাজাৰ ৰাস্তাটো পুৰা হাজো মাজাৰ যেন লাগে। তলত এইফালে চ' গুগল মেপ চাই চাই যাব লগা হৈ আছে। আমি মানে হৰাই গ'লোঁ। সেই এইটো ৰাস্তা দি যোৱাতকৈ এইটো দি যাওঁ এডভেঞ্চাৰ হ'ব এইটো দি যাৱা। এইফালে ক'ত যায়? এইফালে চিধা চিধি ৰাস্তা ভাল নালাগিব। এইফালে যাম ৰাস্তা কমকৈ আমি ৰাস্তা হেৰাই গৈছোঁ। বাঘ চাক যদি ওলাই চ' এইফালে যাওঁ। চ' আমি ওপৰত আহি এটা কি মজা সৰু নিজৰা এটা দেখা পাইছোঁ। চাব মই দেখাই আছোঁ, এইটো চাওক কি টিকলু নিজৰা, কি চাফা পানী আহি আছে। কোনফালেদি মানে জংঘলৰ মাজেদি নিজৰা যায় গমেই নাপাওঁ। জালুকবাৰী পুৰা দেখা যায়। পানী বেয়া ভৰি বিষাইছে আমাৰ। এই পাহাৰত মানে কি হয়, উঠাওঁতে আমাৰ ভাগৰ লাগে আৰু যেতিয়া আমি পুৰা নামি আহি থাকোঁ ঝটকা এটাত আমাৰ ভৰি বিষ উঠি যায়। উঠাত একদম সহজ কিন্তু নামিব নোৱাৰি। চ' এইডাল গছ দেখা পাইছে, উঠি কেনে কেইটামান ফটো তুলিম। ভিউ চাওক এইফালে। ঐ তাত ফটো মাৰি কি মজা লাগব ন? এই বুলি কয় এনেই মজা লাগব তাত ফটো মাৰি, কিন্তু পানী আছে তাত। এইডাল গছ আছিল, আমি নুমি আহি গ'লোঁ গছডালৰ পৰা। এতিয়া আৰু বোলে মজা ভিউ আছে, পুৰা ঘূৰিম আৰু এটা মজা ভিউ দেখা পালোঁ। এটা যে ট্ৰেণ্ডিং ৰিলছ এটা ওলাইছিল, আইফোনটো কাৰ্টুন এটা তেনেকৈ ইয়াতে দেই। আমি কাৰ্টুন এটা বিচাৰি দিওঁ তোৰ মোবাইলটো দিওঁ দে, টিপিন দি ওলাব। ভিতৰটো দেখাইছোঁ হা। চ' আমি আহি এটা বস্তু দেখা পালোঁ, চাওক এইটো। ঐ এইগিলা সাপ গছত থাকে, আমিতো তেতিয়া গছত উঠি আছিলোঁ। আমি এতিয়া যাই আছোঁ ব্ৰহ্মপুত্ৰৰ পিনে। তো বলক ব্ৰহ্মপুত্ৰৰ ফালে যাওঁ অলপ। চ' ফাইনেলি আমি ব্ৰহ্মপুত্ৰৰ পাৰত আহি গ'লোঁ। চ' চাব মই ভিউ দেখাই আছোঁ ইয়াত। এইখন এখন টাইটেনিক হয়, উঠিব পাৰি না? চ' টাইটেনিকত উঠি আছোঁ। এই ছাগলীৰ গোন্ধ ওলাই আছে। ইয়াৰ গোন্ধ। মই ভাবি আছোঁ এই নাওখন চলাই লৈ যাওঁ নেকি, চাওঁ ৰ'ব। নাওখন চলাব পাৰিম নে?
নাৱৰ ভিতৰত কেনেকুৱাচোন। এইখিনি বেন হৈ গৈছে।